Hello guys, good morning and welcome back to my YouTube channel আৰু সকলোকে মোৰ YouTube চেনেলত পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলোৰে ভাল আছে আৰু মোৰো ভালেই। আমি আজি ওলাইছো ঢেকিয়াখোৱা বৰ নামঘৰলে। এয়া আমি গৈ আছো এতিয়া আৰু আজি যেহেতু ভাদ মাহৰ প্ৰথম দিন আৰু লগতে শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী হয়। আহি পায়ে আমি চাকি আৰু শৰাই লৈ লৈছো। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকিয়াখোৱা বৰ নামঘৰ ১৪৫০ চনত স্থাপিত হৈছিল যোৰহাট জিলাত। আমি আছো ঢেকিয়াখোৱা বৰ নামঘৰ, যেহেতু একদম ৰাতিপুৱা আহিলো মৰ্ণিঙতে, বহুত বেছি ভাল লাগিছে আহি পিনি। গোটেই উখল মাখল চলি আছে আৰু আজি ভাদ মাহৰ প্ৰথমটো দিন হয়, যিহেতু আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী হয়। চ' আপোনালোকক দেখুৱাব চেষ্টা কৰিম, সেয়ে আপোনালোকে চাই থাকিব। প্ৰথমতে এতিয়া আমি চাকি জ্বলাম আৰু শৰাই দিয়া হৈ গ'ল এইফালে, আৰু আশা কৰোঁ সকলোৰে ভালে কুশলে যাওক। নামঘৰৰ চৌদিশে অলপ এতিয়া দেখুৱাব চেষ্টা কৰিম আপোনালোকক, চ' চাই যাব ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ। তেনেহ'লে ব'লক নামঘৰটোৰ ভিতৰৰ পৰিৱেশটো অলপ আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু ময়ো চাম একেলগে, ব'লক। আমাৰ ফেমিলি সেয়া দেখিব পাইছে আপোনালোকে, ইয়াৰ পৰা ইমান ধুনীয়াকৈ পানী বৈ গৈ আছে, যেনেকৈ লাগিছে যেন চুইমিং পুল। আৰু সেয়া মাধৱদেৱে দিহা নদীৰ কাষত ভৰি ধুইছিল। ভৰি ধোৱা মূৰা ভাগ চাওক আপোনালোকে, গছৰ মূৰা কি ধুনীয়াকৈ ৰাখিছে ইয়াতে। আৰু এইফালে আছে পুখুৰী, আৰু পুখুৰীত বহুত বেছি ডাঙৰ ডাঙৰ মাছ দেখিলোঁ আজি। সেয়া আপোনালোকে দেখিছেনে গম নাপাওঁ, যদি দেখিছে কমেণ্ট বক্সত জনাব। আমি এতিয়া যাবলৈ ওলাইছোঁ, ৰেডি হ'লোঁ। চ' সেয়া এতিয়া আমি ঘৰলৈ যাম আৰু আহিছিলোঁ ৭টা বজাত, এতিয়া বাজিছে ৮টা। চ' এতিয়া অলপ মিঠাই চিঠাই কিনি ল'ম। এয়া গৰম গৰম জেলেপি দেখা গৈছে, চ' ইয়াৰ পৰা লৈ ল'ম আৰু লগতে কিতাপৰ দোকানো দেখিছোঁ, সোমাই যাওঁ বুলি। কেলেণ্ডাৰ লাগিছিলে এখন অসমীয়া। কিতাপ দেখিলে একদম পগলা নিচিনা হয় আৰু, কেলে জানো সেইটো খায়ে আছে ফ্ৰীকৈ পোৱাটো। কেলেণ্ডাৰ ল'লোঁ এখন, যিহেতু মোৰ শাহুমাৰ কাৰণে লাগে। বহুত বেছি ৰ'দ দিছে অ'। এতিয়া আমি ওলাই আহিলোঁ নামঘৰৰ পৰা আৰু দুটা বস্তু লৈছোঁ, সেয়া হ'ল কেলেণ্ডাৰ আৰু এইফালে আছে ময়ূৰ পক্ষী। দেখুৱাই দিয়া। কিতাপ কেইখনমান ল'লোঁ, বেগত আছে। দৰকাৰী হয় ন অসমীয়া কেলেণ্ডাৰ, বিশেষকৈ মোৰ মাৰ কাৰণে লাগে। তো এতিয়া ঘৰলৈ গৈ আছোঁ আৰু পাছত লগ পাম আন এটি ভিডিঅ'লৈ। এতিয়া বাই বাই।